হেল্ল' এভৰিৱান, জিনাছ কিচেন এণ্ড ব্লগছলৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে নিশ্চয় ভালে আছে, আমিও ভালে আছোঁ। আৰু এই ভিডিঅ' কৰিছোঁ ছানডে দিনাখন। আমি চাৰ্চৰ পৰা বাহিৰে গুচি গ'লোঁ মালিগাঁৱত থকা দাদাহঁতৰ ঘৰলৈ। তাতে ভাইটিৰ ল'ৰা নাথনৰ বাৰ্থডে আছিলে, বাৰ্থডেলৈ বুলি আমি গ'লোঁ। আৰু ইফালে প্ৰেয়াৰ হৈ আছে, নাথনে ওলাই আহিছে কাৰণ তাৰ ব'ৰ লাগিছে। আৰু এইফালে মাকক দিগদাৰ কৰিবলৈ আহিছে সি। আমি গৈছোঁ এলৰা, ব্ৰিয়েল, দিশা, জচিয়েছ, হাজবেণ্ড আৰু মই গ'লোঁ। গিলবাৰ্টে পিছত গৈছে, ৰিচাৰ্ড যোৱা নাই কাৰণ নেক্সট ডে তাৰ এক্সাম আছিল বাবে। আৰু এইফালে বাৰ্থডে বয় কেক কাটিং টাইম হৈ গৈছে। প্ৰেয়াৰ হৈ গ'ল যিহেতু এতিয়া শেষত কেক কাটিং হৈছে। মাজে মাজে এনেকৈ সৰু সুৰা অকেজনবিলাকত পৰিয়ালৰ মানুহবিলাকৰ লগত লগ হৈ থাকিলে খুব ভাল লাগে। ওচৰৰ আণ্টি আৰু বাইদেউহঁতক লগ পালোঁ বহু দিনৰ মূৰত। খুব এটা ভাল লাগিলে, তেওঁলোকৰ লগত কথা বতৰা পাতিলোঁ, অকণমান সময় ব্যতীত কৰিলোঁ, ভাল লাগিলে। আৰু এইফালে নাথনক মানে খাব লাগে, কেকটো দেখি সি মানে ৰৈ থাকিব পৰা নাই, কেতিয়া খাওঁ কৰি আছে। এইফালে ফটো ছেশ্যনো চলি আছে, সকলোৱে অকণমানকৈ ভিডিঅ' কৰিছে, ফটো কৰিছে, মই ছাইডৰ পৰা ৰৈয়ে কৰি আছোঁ। আৰু এই ব্লু কালাৰ কেকটো যে বাৰ্থডে বয়ৰ মাকে বনাইছিলে, মেৰলিনে, বহুত সোৱাদ লগা হৈছিলে, টেষ্টি। সকলোৱে কৈছে যে ইমান ধুনীয়া হৈছে কেকটো, আৰু সকলোৱে সোৱাদ পালে। এইফালে কেক কাটিং শেষ হৈ গ'ল আৰু ভিতৰলৈ লৈ আহি সকলোৰে বাবে কেক এনেকৈ পিচ কৰা হ'ল। আৰু এইফালে ডেজাৰ্টৰ কাৰণে মিঠাই ওলাই থকা হৈছে। ইফালে আলহী কিছুমান আহি আছে, ওচৰ চুবুৰীয়াৰে হয়। ব্ৰিয়েলে কিন্তু অকণমানো আমনি কৰা নাই দেই, তাই খুব এটা গাটো ভাল নহয়, চৰ্দি কাহ হৈ আছে, তথাপিতো মানে মনে মনে বহি আছে বাৰু। ইফালে খানা ৰেডি হৈ আছিল, সকলোৱে খাবলৈ বুলি তেনেকৈ তলতে যিহেতু যোগাৰ কৰা হৈছিলে তালৈকে সকলোৱে গৈ আছে। অলপমান দিয়া মেলাত ময়ো লাগি ভাগি দিলোঁ। সকলোৱে মিলিজুলি তেনেকৈ কৰিলে ভালেই লাগে। এইফালে ব্ৰিয়েলক খুৱাই আছে এলৰাই। শেষত এলৰা আৰু মই একেলগে বহি খাবলৈ লৈছোঁ এনেকৈ। খোৱা বোৱা সকলোৰে হোৱাৰ পিছত আমি ঘৰলৈ ঘূৰি আহিলোঁ সন্ধিয়া। আন্ধাৰে হ'ল যিহেতু, আৰু আহি একো কৰিবলৈ মন নগ'ল, সেইকাৰণে একো কৰা নাই। ৰিচাৰ্ডৰ কাৰণে খোৱা দি পঠিওৱা হৈছিলে, সেইকাৰণে তাকে আমি খাবলৈ দিলোঁ, আৰু আমি একো খোৱা নহ'ল বাৰু। আৰু এয়া নেক্সট ডে সন্ধিয়া আকৌ ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। ডিউটিৰ পৰা আহোঁতে এখেতে ক'লে অকণমান পংকজ মাছ আনিবলৈ, তাকে মই বনাবলৈ বুলি এয়া জিকা লৈছোঁ। বেলেগ একো চব্জি নাছিল বাবে জিকা আৰু আলুকে লৈছোঁ। আৰু এতিয়া চব্জিখিনি কাটি মই প্ৰেছাৰখন বহাই তাতে দি দিছোঁ ভালদৰে ধুই, আৰু লগতে অকণমান পানী দি দিছোঁ যাতে লাগি নধৰে তলত। এইফালে দুটা বিলাহী মাথাকেইটা এনেকৈ কাটি কাটি দি দিছোঁ। এই আটাই চব্জিখিনিতে এটা চিটি আহিবলৈ দিম। এইফালে আকৌ মাছখিনি ভালদৰে মই ধুই লৈছোঁ। মাছ পিছে বহুত বেছিকৈ অনা নাছিলোঁ, অলপে আনিছিলোঁ আমাৰ জোখৰ মতে। আৰু এইফালে এখন থাল লৈছোঁ, থালতে নিমখ, হালধি, অকণমান ৰেড চিলি পাউডাৰ, লগতে অকণমান মিঠাতেল আৰু পপি চিডছ দিছোঁ, তাৰে 1.5 চামুচমান দি দিছিলোঁ। আৰু এই আটাইখিনি ধুনীয়াকৈ মিলাই ল'লোঁ, আৰু মাছ কেইটুকুৰা এনেকৈ আটাইখিনি মছলা সানি ল'লোঁ। আৰু এইফালে চব্জিখিনিও সিজি গৈছে। কেৰাহীখন পাতি ল'লোঁ। এইফালে কেৰাহীখনতে মই মিঠাতেল অকণমান দিছোঁ, বহুত বেছি তেল দিয়া নাই কাৰণ পংকজ মাছটো এনেই তেলীয়া মাছ হয়। আটাই মাছ কেইটুকুৰা মই ভালদৰে ফ্ৰাই কৰি ল'ম। আৰু এই পংকজ মাছ কিন্তু এনেই অইলি হয়, খুব ফুটে, সেইকাৰণে মই পপি চিডছ দিছোঁ,
যাতে কমকৈ ফুটে, নহ'লে গোটেই তেলখিনি আহি মুখতে পৰে। আৰু এইফালে আদা নহৰু অকণমানকৈ লৈছোঁ, এইখিনি ধুনীয়াকৈ থেতেলিয়াই ল'ম, বহুত বেছিকৈ পেষ্ট কৰি নাপেলাওঁ। আৰু এইফালে দুটা মিডিয়াম চাইজৰ পিঁয়াজ লৈছোঁ, পিঁয়াজকেইটাও কাটি লৈছোঁ, দুটা কেঁচা জলকীয়া লৈছোঁ। আৰু এইফালে মাছৰ পিচ কেইটুকুৰা ফ্ৰাই হৈ গৈছে আৰু এইখিনি কাঢ়ি লৈছোঁ। এতিয়া ৰঙা ৰঙাকৈ ফ্ৰাই কৰি লৈছোঁ। এনেদৰে মই আটাই মাছ কেইটুকুৰা ফ্ৰাই কৰি ল'লোঁ। এইফালে দুটা শুকান জলকীয়া লৈছোঁ, দুটুকুৰামান তেজপাত লৈছোঁ। আৰু এইফালে চব্জিখিনি চাওক ধুনীয়াকৈ সিজি গৈছে। বিলাহীৰ কিন্তু বাকলি কেইখিলা মই আঁতৰাই ল'ম। এইফালে তেল গৰম হৈ গৈছে, তাতে তেজপাত দিছোঁ, দুটা শুকান জলকীয়া দি দিলোঁ, লগতে আধা চামুচমান গোটা জিৰা দিছোঁ আৰু আধা চামুচমান মই এনেকৈ ধনিয়া গুটি দি দিছোঁ, লগতে কেইটামান মেথি গুটিও দি দিছোঁ। আৰু তৰকাৰীখন যিহেতু মই জিকাৰ লগত বনাইছোঁ, সেইকাৰণে এনেকৈ গোটা গৰম মছলা দি দিছোঁ। আৰু কাটি লোৱা পিঁয়াজ কেইটুকুৰাও দি লৈছোঁ। পিঁয়াজখিনি খুব বেছিকৈ মই ৰঙচুৱা হ'বলৈ দিয়া নাই, এনেকৈ আধা সিজি থাকোঁতেই আদা নহৰু খুন্দি লোৱাখিনিও দি দিছোঁ। আৰু লগে লগে দি দিছোঁ মই হালধি গুড়া, অকণমান ৰেড চিলি পাউডাৰ আৰু ধনিয়া গুড়া, এনেকৈ দিছোঁ। আৰু এইখিনি ধুনীয়াকৈ এতিয়া ভাজি ল'ম। বহুত বেছি মছলা দিয়া নাই, এনেকৈয়ে একেবাৰে চিম্পলকৈ বনাইছোঁ। আৰু যিহেতু ডিউটিৰ পৰা আহি অকণমান ভাগৰো লাগে, কৰিবলৈ মন নাযায়, তথাপিতো কামটো কৰিবই লাগিব, ঘৰৰ কাম, সেইকাৰণে যেনে তেনে বনাই দিওঁ খানাবোৰ। আৰু এইফালে বইল কৰি লোৱা চব্জিখিনিও দি দিছোঁ। আপোনালোকৰ লগত ভিডিঅ' শ্বেয়াৰ কৰিব লাগে, সেইকাৰণে মানে চিম্পলকৈ এনেকৈ বনাই দিওঁ আৰু যি বনাওঁ তাকে আপোনালোকক দেখুৱাইছোঁ। আৰু এনেকৈ বনালেও কিন্তু খাবলৈ খুব সোৱাদ হয়। আপোনালোকেও কেতিয়াবা মন নগ'লে এনেকৈ একেবাৰে চিম্পলকৈ বনাই খাই চাব পাৰে, মাছৰ তৰকাৰীখন সোৱাদ লগাকৈ। আৰু এইফালে তৰকাৰীখনো সিজিবলৈ মই এনেকৈ বাৰে বাৰে লৰাই দিছোঁ আৰু ঢাকন লগাইও দিছোঁ। আৰু এইখিনি ধুনীয়াকৈ এতিয়া সিজি গৈছে। ইয়াতে মই পানী অকণমান দি দিছোঁ আৰু পানীৰ লগতে ধুনীয়াকৈ উতল আহিবলৈ দিম। পানী দিয়াৰ পিছতে মই ঢাকন লগাই দিছোঁ অকণমান সিজিবলৈ। তাৰপিছত আকৌ অকণমান পানী দি দিছিলোঁ, পিছে যিহেতু শুকাই গৈছিলে একেবাৰে। আৰু তৰকাৰীখন উতল অহাতে মই আটাই মাছৰ টুকুৰাকেইটা এনেকৈ দি দিছিলোঁ। মাছৰ টুকুৰাকেইটা দিয়াৰ পিছতে 5 মিনিটমান উতল আহিবলৈ আকৌ ঢাকন লগাই দিলোঁ, যাতে ভালদৰে মাছৰ টুকুৰাকেইটা সিজি যায়। তৰকাৰীখন নমোৱাৰ আগতে মই কেইডালমান কচুৰি মেথি এনেকৈ ছটিয়াই দিলোঁ আৰু হৈ গ'ল ইয়াৰ তৰকাৰী আমাৰ। আৰু আজি অন্য একো বনোৱা নাছিলোঁ, অকল এখন মাছৰ তৰকাৰীৰে এনেকৈ ৰাতিৰ খানা খোৱা হ'ল। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ দিছোঁ। আজিলৈ তেন্তে আহোঁ, পুনৰ লগ পাম মই মোৰ অন্য এটা ভিডিঅ'ত। বাই বাই, থেংক ইউ।